পবিত্ৰ ভাদ মাহৰ শেষৰ দিনটোত এখন গাঁৱৰ ৰাইজে নামঘৰৰ ভিতৰতে উচুপি উচুপি অশ্ৰুসিক্ত নয়নেৰে বিদায় দিলে আজিৰ দিনটোক। কিন্তু কিয় গাঁওবাসীয়ে উচুপি উঠিল নামঘৰৰ ভিতৰত, চাওক আমাৰ এক প্ৰতিবেদন। আজি পবিত্ৰ ভাদ মাহৰ শেষৰ দিন। আজিৰ দিনটোতে সমগ্ৰ অসমতে পালন কৰা হৈছে বিশ্বকণিকৰ বিশ্বকৰ্মাৰ পূজা। নামঘৰে নামঘৰে মুখৰিত হৈছে হৰিনামৰ ধ্বনি। কিন্তু ইয়াৰ পৰিৱৰ্তে দেখিবলৈ পোৱা গ'ল এক দুখ লগা ছবি। এই দৃশ্য মৰিগাঁও জিলা লাহৰীঘাট ৰাজহ চক্ৰৰ অন্তৰ্গত তিনিচুকীয়া মহমাৰা গাঁৱৰ। গাঁওবাসীৰ মাজত নাই বিশ্বকৰ্মাৰ পূজাৰ কোনো ধৰণৰ আনন্দ উল্লাস, কাৰণ গাঁওখনত এতিয়া ব্ৰহ্মপুত্ৰৰ প্ৰলয়ংকৰী বান। মহমাৰা গাঁওবাসীৰ লোকে অতি উলহ মালহেৰে নামঘৰত গাই আহিছিল নাম কীৰ্তন। আজিৰ দিনটো যেন কপালত নাছিল তেওঁলোকৰ বাবে। বহু আশাৰে গাঁওবাসীয়ে আজিৰ দিনটোত নাম কীৰ্তনেৰে পবিত্ৰ ভাদ মাহক বিদায় দিবলৈ বাট চাই ৰৈ আছিল। অৱশেষত তেওঁলোকৰ সপোন যেন ভাঙি চুৰমাৰ কৰিলে ব্ৰহ্মপুত্ৰৰ প্ৰলয়ংকৰী বানে। সেয়েহে গাঁওখনৰ লোকসকলে বানপানীত থিয় হৈ প্ৰাৰ্থনা গাই অশ্ৰুসিক্ত নয়নেৰে বিদায় দিলে পবিত্ৰ ভাদ মাহটোক। আজি আমি প্ৰায় এমাহ হ'ল ভাদৰ দিনটো গোটেই আমি সম্পূৰ্ণকৈ নাম কীৰ্তন গালোঁ, নাম কীৰ্তন গাই আনন্দ মতে খেদালোঁ। কিন্তু আজিৰ দিনটোত যে এনেকুৱা হ'ব বুলি আমি ভবা নাছিলোঁ, কাৰণ আমি যোৱা ৰাতি আমি মাহ বুট তিয়াই থলোঁ, আজি খাম বুলি আমি আশা কৰিছিলোঁ। কিন্তু আমাৰ দুৰ্ভগীয়া কপাল, আমাৰ কপালত নাথাকিল, তেওঁক আমি পূজা দিব নোৱাৰিলোঁ। গতিকে আমি সেইটো কাৰণে আমাৰ বহুত দুখ, আৰু তেওঁ প্ৰশাসনে আমাক কি কৰে সেইটো নাজানো। কিন্তু আমি এনেকুৱা দুখত আছোঁ। যোৱা বছৰ আমাৰ এই এমাহে হোৱা নাই, প্ৰায় নদীত তিয়াই কাপোৰ কানি তিতি তেনেকুৱা বস্তুবোৰ মাটিৰে পানীতে ডুবি আছে। পানী পৰাৰ পৰা উঠাবলৈ পৰা নাই, ঘৰ বাৰী পানী মাটিত ডুবি আছে। মোৰ চালিয়া ঘৰ তেনেকৈ আমি দুখীয়া মানুহ, আমি হেৰি কৰিবলৈ পৰা নাই, বান্ধিবলৈ পৰা নাই, শক্তি নাই। তেওঁলোকে আমাক চৰকাৰে আমাক সহায় দিব লাগে, এইখিনিয়ে কৈ মোৰ কামনা শেষ কৰিছোঁ। সকলে ইয়াত নাম কীৰ্তন কৰিলে বহুত ফূৰ্তি মনেৰে। আজি আমাৰ এনেকুৱা দুৰ্ভাগ্য কপাল, আমি ঈশ্বৰৰ ওচৰত প্ৰাৰ্থনা এমুঠি প্ৰসাদ দি প্ৰাৰ্থনা কৰিবলৈ আমাৰ সমৰ্থন বা নাম গাবলৈ সমৰ্থন নিদিলে, একমাত্ৰ বানপানীৰ সমস্যাটোৱে। বৰ্তমান পৰিৱেশ, এই পৰিৱেশটোত আমাৰ যে ৰাইজে সকাম পাতিব এইটো পৰিৱেশেই নাই। তেওঁ থুলমূলভাৱে এটা নিয়ম নীতি মাজেৰে থৈছে। আৰু এতিয়া প্ৰশাসনৰ ফালৰ পৰা আমাৰ যিখিনি মহমাৰী পথাৰ গাঁৱৰ মানুহ, এই মানুহখিনিক প্ৰশাসনৰ ফালৰ পৰা কোনো ধৰণৰ সবলতাও নাই বা কোনো ধৰণৰ সাহায্য ব্যৱস্থা নাই। লাহৰীঘাটৰ পৰা ছাদ্দাম হুছেইনৰ ৰিপৰ্ট, এনেকুৱা আছাম মাজতে প্ৰাইম। মানুহখিনি এতিয়া জীয়াই থাকিবলগীয়া অৱস্থা।